নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীয়ে ৰাতিপুৱা 8:30 বজাতে কি কয় বিদ্যালয়ত উপস্থিত হয় আৰু বিদ্যালয়ত উপস্থিত হোৱাৰ পিছত ইয়াতে মানে অকল বহি থকা নিচিনাহে হয়, কিয়নো ক্লাছে নাই। যিমান বেংগল হায়াৰ ছেকেণ্ডেৰী স্কুলত যিমানখিনি শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলৰ এই জাতি গণনা সেন্সাছত নিয়োগ কৰা হৈছে। গতিকে অন্য ডিপাৰ্টমেণ্ট বা বেলেগ ডিপাৰ্টমেণ্টত তেনেকুৱা কৰ্মচাৰী আছিলে, কিন্তু সেইখিনি চৰকাৰে নিয়োগ বা আহিছে তেনেকুৱা বিবেচনা কৰি দিব পাৰিছিল যে বেলেগ বেলেগ জিলাত আমি দেখিবলৈ পাইছোঁ যিমান শিক্ষক আছিল শিক্ষকক উইড্ৰ কৰি ষ্টে কৰি তেনেহ'লে বেলেগ ডিপাৰ্টমেণ্টক কাৰণে দায়িত্ব প্ৰদান কৰিছে। তো এইখিনি সময়ত যদি ছাত্ৰ ছাত্ৰীৰ যি মৌলিক অধিকাৰ শিক্ষাৰ যিটো ফাণ্ডামেণ্টেল ৰাইট তেখেতসকলৰ যে মানুহৰ জীৱন হিচাপত ঘূৰিব লাগে, এতিয়া ভাল সময় কৰাৰ কাৰণে ক্ষেত্ৰত যি ছাত্ৰ ছাত্ৰীৰ ভাল গুণগত শিক্ষা প্ৰদান কৰিব লাগে এইখিনি টোটেলি চিৰাং জিলা শিক্ষা বিভাগে ব্যৰ্থ হৈছে। আৰু অহা 24 ছেপ্টেম্বৰৰ পৰা হাফ ইয়াৰলি এক্সাম আছে। এই হাফ ইয়াৰ এক্সামে ছাত্ৰ ছাত্ৰী কি লিখিব, কাৰণ ইয়াতে চিলেবাছ কমপ্লিট নহয়, ইয়াতে ছাত্ৰ ছাত্ৰী যিটো শিকাব লাগে এই শিক্ষাটো কি কয় নাপায়। তেনেকুৱা যদি ছাত্ৰ ছাত্ৰী আমি বৈচিত্ৰ্য কৰি বা চৰকাৰে যদি এনেকুৱা বৈচিত্ৰ্য কৰি ৰাখে তেনেহ'লে আগন্তুক দিনত এই শিক্ষা যিটো চিৰাং জিলা পিছপৰা অঞ্চল এই শিক্ষাৰ ক্ষেত্ৰতে হওক অৰ্থনৈতিক ক্ষেত্ৰতে হওক আৰু বিভিন্ন দিশতে চিৰাং জিলা অতিকৈ পিছপৰা। তাৰ কাৰণে এই পিছপৰা আৰু যিমানখিনি পিছপৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা চিন্তা কৰিছে এই আমি একেমুখেৰে ধিক্কাৰ জনাইছোঁ। গতিকে এই ছাত্ৰ ছাত্ৰী ভৱিষ্যত জীৱনলৈ চৰকাৰে চিন্তা কৰক। এই চিৰাং জিলাখন শিক্ষাৰ ক্ষেত্ৰত যেতিয়া নতুন জাগৰণ বা শিক্ষাৰ ক্ষেত্ৰত যেতিয়া ছাত্ৰ ছাত্ৰীৰ গুণগত শিক্ষা পায় এইটোৰ কাৰণে চৰকাৰে অতি শীঘ্ৰে বিবেচনা কৰক। কাৰণ সকলো দল সংগঠনে আমি ঐক্যবদ্ধ হৈ এইটো ফাৰ্ষ্ট ষ্ট্ৰিং অপাৰেশ্যন আমি চলাইছোঁ। আগন্তুক দিনক আমি LP স্কুল ME স্কুল হাই স্কুল কলেজ লেভেলৰ এই অপাৰেশ্যন চলাই থাকিম। আৰু যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে ইয়াতকৈ জংগী আন্দোলন কৰা হ'ব আৰু ছাত্ৰ ছাত্ৰীৰ যিটো ফাণ্ডামেণ্টেল ৰাইট গুণগত শিক্ষা নিশ্চিত কৰিব লাগে বুলি আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। এতিয়া আমি সংগঠন হিচাপে আলোচনা কৰি চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষত আমি মাত্ৰ 1 সপ্তাহ সময় দিছোঁ। 1 সপ্তাহ সময়ৰ ভিতৰত যদি নিদিয়ে বা শিক্ষক যদি ষ্টে নকৰে তেনেহ'লে আগন্তুক দিনত ইয়াতকৈ জংগী আন্দোলন কৰা হ'ব। দুৰ্ভাগ্যজনক কথা আজি চাওক চেঞ্চাছৰ কাৰণে ইয়াত যিটো নেকি টিচাৰবিলাকক মানে যিটো ডিউটি পেলাল আমাৰ এডুকেশ্যন চিষ্টেমটো ইয়াত একেবাৰে নোহোৱা হৈ গ'ল। আজি চাওক বড়ো মিডিয়ামে কওক বা এছামিছ মিডিয়ামে আজি এছামিছ মিডিয়ামত এপ্ৰক্সিমেট 400 মান ছাত্ৰ ছাত্ৰী আছে টোটেল হাই ছেকেণ্ডেৰীখনত। ইয়াৰ ভিতৰত এছামিছ মাত্ৰ টিচাৰ আছে 7জন। 7জনৰ ভিতৰত 3জনকক এই ইলেকশ্যন চেঞ্চাছ ডিউটিত পেলাল। তাৰপিছত থাকিলে কেইজন আপোনাৰ থাকিলে 4জন। 4জনৰ ভিতৰত এজন হ'ল আপোনাৰ প্ৰিন্সিপাল। তো বাকী 3জনে এই 400 ষ্টুডেণ্টক পঢ়াব পাৰে নেকি আপোনালোকে নিজে চিন্তা কৰক। তো এছামিছ মিডিয়ামটো টোটেলি ইয়াত এটা মৃত্যুৰ মুখত পৰিছে। মই আজিৰ এই প্ৰতিবাদ লগতে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ BTC চৰকাৰ অসম চৰকাৰ আমাৰ চিৰাং জিলাৰ উপায়ুক্তগৰাকীক লগতে IAS গৰাকীক মই অনুৰোধ কৰিছোঁ যে অতি সোনকালে এই যিটো আমাৰ এডুকেশ্যন চিষ্টেম বা আমাৰ যিটো বেংকৰ অৱস্থা এছামিছ মিডিয়াম তথা বড়ো মিডিয়াম অতি সোনকালে সমাধান কৰক। অন্যথা কিন্তু আমি ইয়াত বিভিন্ন ছাত্ৰ সংগঠনে একগোট হৈছোঁ। আমি গণতান্ত্ৰিক ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিম ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ কাৰণে। আমি 1 সপ্তাহ টাইম দিছোঁ। আমি চৰকাৰক 1 সপ্তাহ সময় দিছোঁ, প্ৰশাসনৰ মুৰব্বীক 1 সপ্তাহ সময় দিছোঁ, IASক 1 সপ্তাহ সময় দিছোঁ, জিলা উপায়ুক্তগৰাকীক 1 সপ্তাহ সময় দিছোঁ। 1 সপ্তাহৰ ভিতৰত এই সমস্যাটো একদম ৰাইট নাও সমাধান কৰক। নহ'লে কিন্তু আমি ছাত্ৰ সংগঠন হিচাপে আমি গোটেই এই চিৰাং জিলাৰ যিখিনি ছাত্ৰ সংগঠন একলগ লাগি আমি উপায় নাই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত আমি আগত ৰাখি পেলাই আমি আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিম।